লেফট সাইড নেকি মা আহিলো দে পনীৰৰ আঞ্জা কৈছে মই নাজানো তাকে আমাৰ ভণ্টিক টেষ্ট কৰিব দিছে একদম চিম্পলকে বনাইছো না মই ভিডিঅ' বনাইছো বাগানৰ মালিকে যদি ক'ব নোৱাৰে কেনেকৈ হ'ব না আৰু 70 ওচৰত যাবা নেদে লাৰবাও নেদে পিছত কি কৰে মই নাজানো বাৰু হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনালোঁ আজিৰ ব্লগটো একদম ৰাস্তাৰ পৰাই ষ্টাৰ্ট কৰিব লগা হ'ল কিয়নো মানে ঘৰতে বহুত দেৰি হৈ গ'ল সেইকাৰণে আমি ৰাস্তাতে ষ্টাৰ্ট কৰিব লগা বাকী কৈ আছোঁ আপোনালোকক ক'লে বাৰু গৈ আছোঁ এই ঠাইখিনি মোৰ বহুত বেছি ভাল লাগে এনেকৈ উঠিলোঁ ইফালে পথাৰ আপোনালোকে চাব পাৰে ইফালে পথাৰ এনেকৈ গৈ গৈ দলঙত এনেকৈ আমি নামি দিলোঁ আকৌ উঠিব লাগিব ওপৰৰ গাড়ীখন এয়া আমি আহি পালোঁ ডেৰমনৈ চক আৰু এতিয়া আমি ল'ব লাগিব ৰাইট চাইডেৰে যাব লাগিব আপোনালোকে ভাবিছে চাগে আমি ক'লৈ গৈ আছোঁ মোৰ ভণ্টি আৰু মই গৈ আছোঁ আজি আমাৰ পামৰ ঘৰলৈ মানে আমাৰ কলাইগাঁৱৰ ঘৰলৈ কাৰণ তাতে আজি আছে এখন সৰুকৈ পুথিপাঠ আৰু তাৰ কাৰণে আমি ভণ্টি আৰু মই গৈ আছোঁ আজি তালৈকে আৰু এয়া আমি আহি পাই গ'লোহি বৰকলা চক মানে আমাৰ পামত যোৱা এইটো হৈছে মেইন চক ইয়াতে আহি আমি গাড়ীত উঠিব লাগে যদি লাইন গাড়ীৰে আহোঁ তেতিয়া আমি ইয়াতে গাড়ীত উঠিব লাগে যিহেতু মই গাড়ী চলাই আছিলোঁ সেইকাৰণে মই ভণ্টিকে ভিডিঅ'টো বনাব দিলোঁ এনেকুৱা কণজ্যোতিদাও সেনেকুৱাই আমাক কি ৰাস্তাইদি আহিবা দিলে আমি ক'লোৱে আমি ইফালে যাম না ইফালে যাম কিন্তু আমাক আহিবা দিছে ইটো ৰাস্তাইদি এতিয়াও এইটো ৰাস্তা ভালদৰে উঠা নাই আমি ইফালে আমাৰ বহুত আলহী ইটো চাইডে আমাৰ একদম এঘৰ দুঘৰ তিনি ঘৰ মানে আমাৰ এটা হৈছে আৰু মা এইটো কি আমি কেনেকৈ যাওঁ মই বাপৰে আমি কেনেকৈ যাব কেনেকৈ যাব অ' ইয়াতে কিজানি এই বনাই আছে ইয়াতে কালভাৰ অ' বাপৰে ভুল কৰিলা কণজ্যোতিদাই আমাৰ লগত গাদ্দাৰি কৰিছে দুয়োটাই এইখন এখন ঘৰ মাহীহঁতৰ মই ফাৰ্ষ্ট যেতিয়া মই গাড়ী শিক্ষা কৰিছিলোঁ মই দেখাই দিওঁ না নিকো মই ক'ত পৰিছিলোঁ কাৰ হেঙাৰ ভাঙিছিলোঁ মই এইখন যে হেঙাৰ আপোনালোকে দেখিছে এইখন হেঙাৰ নতুনকৈ গাঁঠি দিলে কাৰণ মই পেলাই ভাঙি দিছিলোঁ আকৌ ইয়াৰ এইখন দোকানীজনে আহি মোক আকৌ উঠাই দিব লগা হৈছে এইখন হৈছে মামাহঁতৰ ঘৰ আমাৰ মাৰ মাকৰ ঘৰ এইবিলাক আমাৰ মাৰ মাকৰ ঘৰৰ মানে পৰিয়াল আৰু থাকিব নোসোমাও বুলে যদি গম পাই আমাৰ ঘৰত নাহিলি বুলি ক'ব আমাৰ ঘৰত নাহিলি বৰ্তমান এইখিনিৰ পৰা আহে ৰাস্তাটো পাইছোঁ মানে এইটো ৰাস্তা এনেকৈ কৰিছে চাই আমাৰ সেইটো চাইডে আহিলে আমাৰ ঘৰখন ফাৰ্ষ্ট পালোঁ হয় কিন্তু আমি যিহেতু এইটো চাইডে আহিলোঁ এতিয়া বৰমাহঁতৰ ঘৰখন প্ৰথমে পাম আৰু এনেকৈ পালোৱে আৰু এনেকৈয়ে আমি জানে মই কথা পাতি আহি পালোহি পামৰ ডাঙৰ বৰদেউতাহঁতৰ ঘৰ গাইছ এয়া আহি পালোঁ এতিয়া আমি আমাৰ ঘৰ বৰমাহঁতৰ ঘৰ আহি পালোঁ আৰু এইটো আমাৰ বাইদেউ লাজ লাগছে আহিলো দে আৰু আহিয়ে আমি ব্যস্ত হৈ গ'লোঁ এতিয়া এয়া চাহ দিয়াত জানে বনাই আছে চাহ আৰু মই আছোঁ প্লেট সজাই বাবুই যিটো ৰাস্তাৰে একদম আহিব দিছে নহয় একদম মানে ৰাস্তাটো বহুতেই বেয়া তাকে এতিয়া চাহ দি আছোঁ বাৰু হা না একো নহয় এইটো আমাৰ কণজ্যোতিদাই নতুনকৈ ঘৰ বনাইছে ডাঙৰা কৰিছে বাৰু এতিয়া আৰু 70 ওচৰত যাবা নেদে লাৰবাও নেদে পিছত কি কৰে মই নাজানো বাৰু এয়া মই বনাবলৈ লৈছোঁ এয়া পনীৰৰ আঞ্জা এয়া পনীৰৰ আঞ্জা হৈ আছে একদম চিম্পলকৈ বনাইছোঁ আৰু খুৰাহঁতে নাখায় সেইকাৰণে
আলু আৰু পনীৰ দি কিনে একদম চিম্পলকৈ বনাইছোঁ। বনাই আছোঁ এতিয়া পনীৰ। একচুৱেলি পনীৰ মই আজিলৈ বনাই পোৱা নাই, আজিও এনেই প্ৰথম বনাইছোঁ। কেনেকুৱা হৈছে ময়ো নাজানো, তাকে আমাৰ ভণ্টিক টেষ্ট কৰিব দিছোঁ। তাই এতিয়া টেষ্ট কৰি আছে চব্জি, তাৰপিছত পনীৰ দিম, পনীৰ টেষ্ট কৰিব। চব্জি ঠিকে আছে? অঁ সেই চব্জি নহয় দে। বৰমাই মাংস বনাই আছে। না মই ভিডিঅ' বনাইছোঁ। নিকুলো খোৱা মেলা সকলো হৈ গ'ল আৰু এতিয়া আমি আকৌ ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। এতিয়া যাওঁ আৰু এইটো যাত আৰু এতিয়া যাবলৈ ৰেডি হ'লোঁ। এতিয়া যাওঁ ঘৰলৈ আহিবলৈ ওলোৱাৰ বাবে দাদাই ক'লে কি শাক কেইপাতমান লৈ যা, সেইবাবে দাদায়ে শাক তুলি দিলে। অঞ্জলি দা এইটো কি শাক? বাগানৰ মালিকে যদি ক'ব নোৱাৰে কেনেকৈ হ'ব? বঢ়িয়া লাগছে কিন্তু বাগানখন নাই কোনে কৰিছে এই হেৰি অঞ্জলিদা খেতিটো? সেই এইটো বন্ধাকবি আছে নেকি? নাই বাৰু এনে পুলিটো। বাপৰে লফা শাক খাই আমি যাই পামতো জলদি। আৰু ইয়াত লফা শাক ল'লোঁ আৰু সি ছিঙি আছে, সি পালেং শাক এইবিলাক ছিঙি আছে। আৰু এইটো হৈছে মন্দিৰটো যিটো, আৰু ইয়াত সকলোবোৰ শেষ কৰি এতিয়া আকৌ ঘৰলৈ বুলি গৈ আছোঁ। এই যে ধুনীয়া পৰিৱেশৰ মাজেৰে এতিয়া ধুনীয়াকৈ গৈ আছোঁ মই আৰু ভণ্টি। আৰু এয়া লাহে লাহে বেলি ডুব যাবও ধৰিছে আৰু আমাৰো বহুত দেৰি হ'ল, হয়তো চাগে ঘৰ গৈ পাওঁতে আমাৰ এন্ধাৰে হ'ব। এতিয়া এনেকৈ গৈ আছোঁ আমি। আৰু এয়া দেখিছেনে সৰিয়হ ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে। আমি বেহাৰ ফুল বুলি কওঁ, আপোনালোকেনো কি ফুল বুলি কয় কমেণ্টত জনাই দিবচোন। যিহেতু বহুত ব্যস্ত হৈ আছিলোঁ সেইবাবে বহুত ব্লগ বনোৱা নহ'লে, গতিকে মই বাৰু এনে সৰু সৰুকৈ ক্লিপ এটা লৈছোঁ আৰু এইখিনিকে বাৰু আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। বাৰু আজি ভইচ অভাৰতে ব্লগ দি দিলোঁ, বেয়া নাপাব দেই। এতিয়া আহি ঘৰ পালোঁ আৰু আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিলোঁ আপোনালোকে ব্লগটি চাই ভাল পালে। ব্লগটি চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব একদম নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব, যাতে মোৰ আকৌ আহি থকা ভিডিঅ'বিলাক আপোনালোকৰ মাজত সোনকালে পায়। আৰু আজিলৈ ইমানতে এৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকৰ সৈতে দেখা দেখি হ'ম। তেতিয়ালৈকে বাই বাই আৰু গুড নাইট।